নমস্কাৰ বন্ধুসকল, মোৰ নাম মিণ্টু কুমাৰ নাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ইটছ মিণ্টু। আজি আমি আলোচনা কৰিম কেপিটেল লেটাৰ্ছৰ ব্যৱহাৰৰ বিষয়ে। তাৰ আগতে যিসকল ব্যক্তিয়ে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে এনে ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিব পাৰে। তেনেহ'লে দেৰি নকৰাকৈ বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি কথা পাতিম কেপিটেল লেটাৰ্ছৰ ব্যৱহাৰৰ বিষয়ে। ইউজ অফ কেপিটেল লেটাৰ্ছ। কেপিটেল লেটাৰ ব্যৱহাৰৰ নিৰ্দিষ্ট কিছুমান নিয়ম বা ৰুলছ আছে। তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিজৰ নোটবুক উলিয়াই লোৱা আৰু নোট কৰা বা লিখি লোৱা। ৰুলছ নম্বৰ 1, ইংৰাজী চেণ্টেন্সৰ প্ৰথম লেটাৰটো সদায় কেপিটেল লেটাৰ হয়। যেনে দিছ ইজ এ বুক। এই বাক্যটোৰ প্ৰথম শব্দটো হৈছে দিছ আৰু ইয়াৰ ফাৰ্ষ্ট লেটাৰটো হৈছে টি আৰু এই টিটো কেপিটেল লেটাৰ। ৰুলছ নম্বৰ 2, মানুহৰ নাম আৰু উপাধিৰ প্ৰথম লেটাৰটো কেপিটেল লেটাৰ হয়। যেনে ৰমেশ, শৰ্মা, ৰঞ্জিত আলী এটচেট্ৰা। ৰুলছ নম্বৰ 3, কোনো ঠাইৰ নামৰ প্ৰথম লেটাৰটো সদায় কেপিটেল লেটাৰ হয়। যেনে গুৱাহাটী, নলবাৰী, দিল্লী। ৰুলছ নম্বৰ 4, পৰ্বতশ্ৰেণী, নদ নদী, সাগৰ, মহাসাগৰ আদিৰ নামৰ প্ৰথম লেটাৰটো সদায় কেপিটেল লেটাৰ হয়। যেনে দ্য হিমালয়া, দ্য ব্ৰহ্মপুত্ৰ, দ্য ইণ্ডিয়ান অ'চেন আদি। ৰুলছ নম্বৰ 5, পুথিৰ নাম আৰু বাতৰি কাকতৰ নামৰ প্ৰথম লেটাৰটো সদায় কেপিটেল লেটাৰ হয়। যেনে দ্য গীতা, দ্য বাইবেল, দ্য আছাম ট্ৰিবিউন, দ্য অসম বাণী আদি। ৰুলছ নম্বৰ 6, দিন আৰু মাহৰ নামৰ প্ৰথম লেটাৰটো সদায় কেপিটেল লেটাৰ হয়। যেনে মানডে, ছানডে, জানুৱাৰী, ফেব্ৰুৱাৰী ইত্যাদি। ৰুলছ নম্বৰ 7, আইৰ অৰ্থ যেতিয়া মই হয়, তেতিয়া ই বাক্যৰ যিকোনো ঠাইতে কেপিটেল লেটাৰ হয়। যেনে ৰাম এণ্ড আই ৱেণ্ট দেয়াৰ। ইয়াত যিহেতু আই শব্দটোৱে মই বুজাইছে, গতিকে এই আইটোৱে সদায় কেপিটেল লেটাৰ হ'ব। ৰুলছ নম্বৰ 8, প্ৰসিদ্ধ বুৰঞ্জী, কীৰ্তিস্তম্ভ আদিৰ নামৰ প্ৰথম লেটাৰটো সদায় কেপিটেল লেটাৰ হয়। যেনে দ্য ৰেড ফৰ্ট, দ্য তাজমহল, দ্য কুতুব মিনাৰ আছে। তো বন্ধুসকল, আজি আমি আলোচনা কৰিলোঁ কেপিটেল লেটাৰৰ ব্যৱহাৰৰ বিষয়ে। আশা কৰোঁ তোমালোকে ভালদৰে বুজি পাইছা। যদি কোনোবাই বুজি পোৱা নাই বা কিবা সুধিব লগা আছে, তেনেহ'লে মোক কমেণ্ট কৰি জনাবা। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টোত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা।